কৃষিকাজ জানো না মন রে, কৃষিকাজ জানো না, এমন মানব জমিন রইল পতিতাবাদ করলে ফলতো সোনা, মানব জমিন রইল পতিতাবাদ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই অনুশ্ৰী আৰু মই আপোনালোক চবকে মোৰ অনুজনৰ অন্য এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বহুত দিন মূৰত আজি আকৌ ভিডিঅ' বনোৱা, সেই লাষ্ট দুৰ্গা পূজাৰ ভিডিঅ'। তাৰপিছত মই ভিডিঅ' বনাইছিলোঁ, মিছা কথা নকওঁ, 2 দিনৰ ভিডিঅ' বনাইছোঁ, কিন্তু মই ভিডিঅ' এডিট কৰা নাই, মই ভিডিঅ' দিয়া নাই, মই ভিডিঅ' ডিলিট কৰি দিলোঁ। তো আজি আকৌ ভিডিঅ' বনাই আছোঁ। আজি হৈছে আমাৰ ঘৰৰ যোনটো বছৰেকীয়া কালী পূজা হয়, আগতো চাইছে সেইটো পূজা। আজি ডেট হৈছে 10 তাৰিখ জানুৱাৰী মাহৰ। একচুৱেলি পূজাটো ডিচেম্বৰ মাহতে হ'লে হয়, কিন্তু আমাৰ মানে ৰিলেটিভছতে পৰে, বাচ্চা মানে হৈছিলে, তো সেইটো কাৰণে এমাহ পূজা নহ'লে, তো আজি সেইটোৱে পূজা। তো মই ভাবিলোঁ যিহেতু প্ৰত্যেকবাৰ দেখুৱাওঁ, তো এইবাৰ কিয় নেদেখুৱাম, এইবাৰো দেখুৱাম। তো সেইকাৰণে মই ভিডিঅ'টো কৰা, ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যেতিয়া ফুল আনিব গৈছোঁ। এতিয়া সময় বাজিছে 12টা, তো 12টা বাজি 12 মই ভাবিছোঁ নাই, এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ। ৰাতিপুৱা মই ফুল আনিব গৈছিলোঁ, তাত এটা সৰু কুকুৰৰ পোৱালি আছিলে, সেইটো কাৰণে তাৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। তো ব'লক বাহিৰত অকণমান দেখুৱাম, বাহিৰত কেনেকুৱা কি হৈ আছে, আৰু চাই থাকিব ভিডিঅ'। এইফালে চব বাচন ধুই আছে, পেণ্ডেল হৈছে। আৰু এইফালে আমাৰ লাড্ডু, ইয়াক গা ধোৱা হৈছে, মানে গা ধোৱাৰ কাৰণে ইয়াক ৰ'দত বন্ধা হৈছে। ইমান বদমাছ হৈ গৈছে ই। ই মানে বহুত বেছি বদমাছ হৈ গৈছে। মানে মই যেতিয়াও ভাবোঁ তাক গা ধুৱাম, তেতিয়াও সি ভৰিত দুখ পাই আহে, গা ধুৱাব নোৱাৰোঁ। তো আজি ঠিক আছে, সেইটো কাৰণে গা ধোৱা হৈছে। ভাইটিও আহিছে, সি 6 মাহমান পিছত আকৌ আহিলে। 6 মাহ নহয়, অক্টোবৰত আহিছিলে। ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম শেষ হৈছে, সেইটো কাৰণে সি আহিছে। সি বেছিদিন নাথাকে, বিহুলৈকে থাকিব, বিহুৰ পিছত সি আকৌ গুচি যাব। তো ভাবিলোঁ যিখিনি হয় পূজা যেনেকুৱা যি নহয় মই দেখুৱাই থাকিম, আৰু হ'ব পাৰে এতিয়া ব্লগ আহিব, বহুতকেইটা অকেশ্যন আছে, ব্লগ আহি থাকিব এতিয়া। তো লগতে থাকক, চাই থাকক। তেতিয়া আৰু ভিডিঅ' কৰাই নহ'ল, কাৰণ বহুত কাম আছিলে, সেইটো কাৰণে এতিয়া আকৌ কৰি আছোঁ ভিডিঅ'। মই এতিয়া গৈ আছোঁ ৰঙাপৰা। আছে আইতাছে এখনৰ জ্বৰ। আৰু মানে কি হ'ল, টাইম কলৰ পানীটো আজি বহুত দেৰিকৈ আহিলে, পূজাৰ বাচন ধুব লাগিব, বহুত কিবা আছে, সেইকাৰণে ভাইটিয়ে সোনকালে পানীখিনি ভৰি আছে। ইয়াকতো চিনি পাইছে, ই মোৰ সৰু সুৰাৰ ল'ৰা হয়। তো আমি দুজনে গৈ আছোঁ ৰঙাপৰা, কাৰণ মই মানে মাক শাৰী এটা দিম বুলি ভাবিছোঁ, তো সেইটো মই চাই কিনে লৈ আহিম বুলি গৈ আছোঁ। তো সন্ধিয়া হৈ গ'ল, দেউতা আৰু ভাইটি পিছফালে বাইকেৰে আহিব। এতিয়া নাজানো, যদি গাড়ী ৰখাত পাওঁ তেতিয়াহে যাব পাৰিম, নহ'লে আমি যাব নোৱাৰিম, আমি দুটাই গৈ আছোঁ। চিৰা দিম না পারবি? তো ইয়াত আহিয়ে সি দোকান এটা চালে, তো ইয়াৰ পৰা তাক চেণ্টাৰ ফ্ৰেছ লাগে, সেইকাৰণে কিনি দিলোঁ। আৰু পারবি? এটাই ঠিক লাগতেছে। এটা নে নে, হ্যাঁ এটা নে নে, এটা একই দেখো, হ্যাঁ প্রিন্টটা আলাদা। হুম, আস্তে আস্তে তো যাইবা তোমরা। তো আমি আহি এতিয়া ঘৰ পালোঁ, আৰু মূৰ্তি লৈ আহি আছে এতিয়া।
জোকাত দে তো এইটো হ'ল আমাৰ মাৰ মুখ আমি একচুৱেলি বাচ্চা কালিক ক'ব গ'লে পূজা কৰোঁ একদম সৰু বাচ্চা কালিক পূজা কৰা হয় আৰু ইয়াত বৰত কৰা হৈ আছে এতিয়া চাহ বনাই আছোঁ মানে মোৰ খুৰীয়ে চাহ বনাইছিলে আগতে তো ঘৰৰ কাৰো মানে চাহ খাই ভাল নালাগিলে একদম পাতল হৈছে সেইকাৰণে মোক ক'লে যে তই আকৌ বনাই আন আৰু মোৰ চবতকৈ বেয়া কি মোক যেতিয়া চবে এক্সপেক্টেশ্যন কৰি কিবা এটা কয় নহয় সেইটো মোৰ বেয়াই হয় তো মই কৈছোঁ যে যদি বেয়া হয় মোৰ মুখৰ ওপৰত নক'ব দেই বেয়া হৈছে পিছফালে ক'ব তেতিয়া বনাই লৈ যাওঁ চাওঁ কেনেকুৱা হয় মানব জমিন রইল পতিতাবাদ করলে তো প্ৰায় হৈয়ে গ'ল মোৰ ইয়াত চাহ বনোৱা আৰু ইয়াত কি বনাইছে জানেনে ইয়াত পায়স বনাই থৈছে এইটো চাওক এইটো মানে এইটো চবৰ কাৰণে বনোৱা হৈছে তোমার লাগবো বিস্কুট লাগবো এ বস্তা পড়ে গেছে গা না এতিয়া সময় হৈছে 10টা বাজি পাৰ হৈছে তো পূজা এতিয়া ষ্টাৰ্ট কৰিব চবতকৈ প্ৰথমত মাক লৈ মাৰ জগাত বহাব ফাৰ্ষ্টত তো সেইটোৱে কৰি আছে নাদু খিদা পেয়েছে বাবা খিদা পেয়েছে আমি জানি তো জানি খিদা পেয়েছে জানি তো খিদা পেয়েছে হ্যাঁ খিদা পেয়েছে দিমু ওই উল্টা পড়ে গেছে আদর করতে উপর থেকে পড়ে গেছে গা তো টাইম 11টা বাজি 12টা বাজি পাৰ হ'ল একচুৱেলি মোৰ কাম অকণমান আছিলে সেইটো কাৰণে মই কণ্টিনিউ ভিডিঅ' কৰিব পৰা নাই ৰখি ভিডিঅ' কৰি আছোঁ মামনি প্ৰদীপ কি সব জ্বলাই লৈছো জ্বলাম বুলি ভাবছিলাম ओम गुरुमत्तं क्रीं नमः गुरुमत्तं क्रीं नमः क्रीं नमः ललाटं क्रीं नमः नाभितं क्रीं नमः ओम नमः गुहे हं नमः मुखे ह्रीं क्रीं नमः सर्वांगं क्रीं नमः ओम एतगन्ध बीजनाशं गजगन्ध पुष्पं अं क्रीं नमः ओम क्रीं একচুৱেলি মই আগতে প্ৰদীপ আৰু ধূপটো জ্বলাই লৈছোঁ কাৰণ মই ব্ৰত ৰখা নাই তো এতিয়া 12টা বাজি পাৰ হ'ল মই খাম আৰু মই খালেহে লাড্ডুক দিব পাৰিম তাৰো ভোক লাগিছে তো ইফালে পূজা হৈ আছে আৰু ইফালে দেউতাহঁত ভাইটিহঁত চবে জুইৰ ওচৰত বহি আছে তো মই প্ৰথমে খাই লওঁ খিচিৰি বনাইছে সেইটোৱে খাই লওঁ খাই মই আগতে লাড্ডুক দি লওঁ তাৰপিছত দেখুৱাই আছোঁ এতিয়া টাইম কেইটা হৈছে জানেনে 1টা বাজি পাৰ হৈ গৈছে তো যিহেতু ঠাণ্ডা লাগি আছে ইমান বৰষুণৰ নিচিনা কুঁৱলী পৰি আছে তো মই ভাবিলোঁ অকণমান হাত ভৰিটো গৰম কৰি মই যাওঁ শুবলৈ কাৰণ ৰাতিপুৱা চবতকৈ ফাৰ্ষ্ট মানে মোৰ ডিউটি ষ্টাৰ্ট হয় প্ৰসাদ দিয়া সেইটো কাৰণে মই কোনোবাৰে ব্ৰত নাৰাখোঁ আৰু মই ৰাতি জাগি নাথাকোঁ কাৰণ পূজা শেষ হওঁতে 3:30 4টা বাজি যায় তো দেউতাহঁতৰ লগত অকণমান কথা পাতি আছোঁ আৰু অকণমান জুই পোৱাই লওঁ তাৰপিছত মই যাই শুই যাম মই গুড মৰ্ণিং গাইজ কালি ৰাতি মানে একচুৱেলি কি হ'ল মই চাইছিলে ন জুই পোৱাই আছিলোঁ চবে কথা চথা পাতি মই আহি ৰাতি 1:30মান বজাত বিচনাত শুইছোঁ কিন্তু কি হৈছে টোপনি নালাগে ইমান ঠাণ্ডা লাগি আছে চব বিচনাত মানুহ মই মোৰ ৰুমত শুইছোঁ মোৰ ভাইটি শুইছে কিন্তু ইমান ঠাণ্ডা লাগি আছে মানে কোনোমতে মানে ঠাণ্ডা যোৱা নাই ইমান ঠাণ্ডা আৰু কুঁৱলীটো পৰিয়ে আছে তাৰপিছত মোৰ ভাইটিহঁত অঞ্জলিলৈ মই যিহেতু থকা নাই ভাইটিহঁতে অঞ্জলি লৈ আহি যেতিয়া ভাইটি সোমাইছে তেতিয়া 3:30 বাজে
তেতিয়া গৈ সি মোক কৈ আছে ৰ মই এতিয়া আহিছোঁ নহয়, তাৰ গা মানে বহুত গৰম, মই এতিয়া আহিছোঁ নহয় তোৰ ঠাণ্ডা নালাগে এতিয়া। তাৰপিছত সি আহিছে, মই তেতিয়াৰ পৰা শুইছোঁ। আৰু এতিয়া সময় হৈছে 8:30, মই 8টামান বজাত উঠিছোঁ। মই বাহিৰটো দেখুওৱা বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বাহিৰটো এবাৰ চাওক, মানে কিমান কুঁৱলী পৰি আছে, এবাৰ জাষ্ট চাওক বাহিৰটো। এইফালে ভোগৰ ৰন্ধা হৈছিলে, এইটো পূৰা ঠিক কৰিব লাগিব এতিয়া, পূৰা লেতেৰা হৈ আছে, ইফালে এইবিলাক চব ঠিক কৰিব লাগিব। এবাৰ চাওক, বৰষুণৰ নিচিনা কুঁৱলী পৰিছে, বৰষুণ লিটাৰেলি বৰষুণ পৰিলে আমাৰ চোতাল এনেকুৱা ভিজা থাকে। মই মন্দিৰটো দেখাওঁ এবাৰ পূজাৰ পিছত। এইটো মানে পূৰা লেতেৰা হৈ আছে মন্দিৰ, এতিয়া মোৰ চাফা কৰিব লাগিব এইবিলাক। সেইবিলাক মোক কৈছে এতিয়া চাফা কৰিবৰ কাৰণে, মই চাফা কৰি দিওঁ, নহ'লে মানুহ আহিব ন। এতিয়া বেলেগ বাৰতো 6টা বজাৰ পৰা মানে মানুহ অহা ষ্টাৰ্ট হৈ যায়, কিন্তু এইবাৰ তেনেকুৱা 6টা বজাৰ পৰা অহা নাই, কাৰণ ইমান কুঁৱলী নহয়, ইয়াৰ পৰা ইয়াত মানুহ হ'লে দেখা নাযায়। তো ভালেই হ'ল, এফালে চবে শুই অকণমান উঠিব পাৰিলে। মই এইবিলাক চাফা কৰি দিওঁ, যাতে কোনোবা আহিলে মই প্ৰসাদটো দিব পাৰোঁ। তো চাই থাকক। তো মানুহ অহা ষ্টাৰ্ট হৈ গৈছে লাহে লাহে, আৰু মই এইফালে প্ৰসাদ আগৰ পৰা ৰেডি কৰি থৈ আছোঁ, কাৰণ পটককৈ বেছিকৈ আহি গ'লে দিব নোৱাৰি। আৰু প্ৰতিমা আৰু মইনাও আহিছে মোক হেল্প কৰিবলৈ, সিহঁতে প্ৰত্যেক বছৰ আহে সিহঁতে মোক হেল্প কৰিবলৈ। কথা কৈছে বলে ছ না। এতিয়া দুপৰীয়া 1টা বাজে, আৰু ইয়াৰ মাজতো মোৰ আৰু ভাইটিৰ এটা কাম হ'ল, লাড্ডুক ডক্টৰৰ তাত লৈ যাব লাগে। তাৰ ভৰিত এটা নাজানো কি এটা হৈছে, সেইটো দেখুৱাব লাগে। আৰু তাৰ ভেকচিনেশ্যনৰ আজি 1 বছৰ পিছত আৰু এটা বেজি আছিলে, সেইটো আজি ডেট হয়, তো তাৰ কাৰণে লৈ যাব লাগে। তাক আচলতে আমি স্কুটিত লৈ যাওঁ, মই ধৰি বহোঁ, নহ'লে ভাইটি ধৰি বহে, মই চলাওঁ নহ'লে ভাইটি চলায়। কিন্তু আজি মানে ইমান উৎপাত কৰি আছে, আৰু আমি সোনকালে ঘৰ আহিব লাগে, সেইটো কাৰণে মামাহঁতো তেতিয়া আহিলে, তো মামাৰ গাড়ীতে তাক লৈ গৈ আছোঁ। আৰু সি ফাৰ্ষ্ট টাইম গাড়ীত উঠিছে, মানে ইমান ধুনীয়াকৈ সি চাই আছে চবফালে। संटू, मैं जब फोन किया था घर में, कितना देर बाद आया था? जब आप फोन करे तभी आया। अच्छा। मैं बाहर कब से वेट कर रहा था। তাক মানে আমি নৰ্মেলি একোৱে নকৰোঁ, জাষ্ট নৰ্মেল এইটো দি বান্ধি থওঁ, কিন্তু কেতিয়াও ইমান মানুহ তাক একেলগে তাৰ ফালে এনেকৈ চাই নাথাকে বা কেতিয়া এইবিলাক নকৰে। তো সি মানে শ্বকড হৈ আছে যে তাৰ লগত হৈ কি আছে। ইয়াৰ আগতো তাৰ ভেকচিনেশ্যন হৈছে, কিন্তু এইবাৰ এনেকুৱা কৰা হৈ আছে কাৰণ ভৰিটোত যোনটো হৈছে আপোনালোকে চালে গম পাব, সেইটো ভৰিটো দেখা গৈ আছে। আগফালৰ যোনটো লেফ্ট ছাইডৰ আছে, সেইটোত মানে অকণমান ফুলি বস্তুটো ডাঙৰ নিচিনা হৈছে। মোৰ ভয় সেইটো টিউমাৰ হৈছে, তো তাৰ কাৰণে এতিয়া পটককৈ চবে ভয়ো কৰি আছে। বাট এইটো ভাল লাগিছে, 2জন ডক্টৰ আছে, এজনী ছোৱালী আৰু এজনী ল'ৰা, ইমান মানে কৰ্পৰেট হয়, মানে বেলেগ মানে একচুৱেলি ক'ব গ'লে ভেটেনেৰি যিবিলাক ডক্টৰ হয় তেনেকুৱাই থাকে। বাট মই বহুত ভাল পাইছোঁ, তাৰ নাম কি হয় তাক মাতি আছে, তাৰ লগত কথা পাতি আছে, তাক যাতে কমফৰ্ট কৰাব পাৰে। কিন্তু সি মানে বহুত শ্বকড আছে যে কি হৈ আছে তাৰ লগত। তো তাক চেক কৰিবৰ কাৰণে তাক মানে বহুত মানে টাইটকৈ বান্ধিবলগীয়া হৈ আছে, নহ'লে মানে ব্লাড জমা হৈছে, অকণমান ব্লাড ওলাব পাৰিছে, কিন্তু তাৰপিছত সি দিয়াই নাই, তাৰ বহুত বিষাই আছে জগাটো। তো সেইকাৰণে ঔষধ লিখি দিছে, কৈছে ইমান ষ্ট্ৰেছ নিদিব, আৰু ভেকচিনটো দিয়া নাই কাৰণ অলৰেডি বহুত ষ্ট্ৰেছ হৈ গৈছে। তো কৈছে যেতিয়া সেইটো ভালকৈ ভাল হ'ব তেতিয়াহে দিব ভেকচিন। তো এতিয়া ঘৰ আহিলোঁ, আৰু এইবাৰ মানে আমাৰ মা 2 দিন থাকিব। একচুৱেলি পিছৰ দিনা আমাৰ ভাষণ দিয়ে, কিন্তু যিহেতু আজি বৃহস্পতিবাৰৰ পৰা দিন অমাৱস্যা আছে, সেইকাৰণে দিয়া নাই। ঘৰৰ ছোৱালীক যাব দিব নাপায় বৃহস্পতিবাৰে। আৰু এইফালে ঘৰৰ চবে দুপৰীয়াৰ খোৱাও ষ্টাৰ্ট কৰিলে। মামাহঁতো আহিছে, তো মামা যিহেতু বজাৰ গৈছে, সেইকাৰণে মই আৰু ভাইটি এতিয়া নাখাওঁ, পিছত মামা আহিলে আমি 2জন খাম।
ইয়াক মানে একবাৰ মিঠাইত ঔষধ লুকাই মানে দিয়া হৈছে আৰু সেইটো সি খালে আৰু গম পালে। এতিয়া ঔষধ দিব যাওঁতে সি এনেকুৱা কৰি আছে, কিমান কি কৰি আমি ঔষধটো দিবৰ কাৰণে ট্ৰাই কৰি আছে। লাষ্টত ইমান বুৰ্ব মিঠাইটো অকণমান ফুটা কৰি তাৰ ভিতৰত ঔষধ সোমাই আকৌ লাডু বনাই দিছোঁ, সেইটো খাই দিলে সি। এইটো চাওক, পূৰা ঔষধ সি এবাৰতে খাই দিলে। তাক মানে 3টা ঔষধ দিছে, খোৱাৰ আগত 2টা আৰু খোৱাৰ পিছত 1টা। তো আজি হৈছে 3 নম্বৰ দিন আৰু এতিয়া ৰাতিপুৱা 9টা বাজে। বামুণ ৰাতিপুৱা আহিছিলে আৰু এতিয়া মানে মূৰ্তি বিসৰ্জন হ'ব, সেইকাৰণে মোক মাতি আছে। তো প্ৰথমে নমস্কাৰ কৰিলোঁ আৰু মূৰ্তি যিহেতু যোৱা বছৰ দেখুৱাইছে, ইমান দূৰ নদীৰ পাৰত লৈ যোৱা নহয়, ঘৰৰ ওচৰতে ৰখা হয়। যিহেতু দেউতাৰো বয়স হৈছে, ইমান দূৰ মূৰ্তিটো কান্ধত লৈ যোৱাটো দেউতাৰ গাৰ কাৰণে ইমান এটা ঠিক নহয়। সেইকাৰণে মই ক'লোঁ যে ইমান দূৰ লৈ যাব নালাগে। তো তাৰ পিছৰ পৰাই মানে আমাৰ পুখুৰীৰ পাৰতে ৰখা হয় মূৰ্তি। একচুৱেলি মোক মানে বস্তু ল'ব দিছে, সেইকাৰণে মই ভিডিঅ'টো কৰিবৰ কাৰণে মোৰ খুৰাৰ ল'ৰাক দিছোঁ। আৰু সি বহুত সৰু হয়, মাত্ৰ 5 বছৰ হৈছে, সেইকাৰণে তাৰ হাত দেখা গৈ আছে। সি ফাৰ্ষ্টত ধৰিব পৰা নাই, মই তাক কৈ আছোঁ তই ভালকৈ চাই আহিবি দেই, কিন্তু সি তথাপি ভিডিঅ'টো যে কৰিছে সেইটো বহুত ডাঙৰ কথা। তো মূৰ্তি বিসৰ্জন দিয়াৰ পিছত এইটো মানে বনাই থোৱা হয়, খৈ দিয়া হয় ইয়াত, আৰু 5 ধৰণৰ যেনেকৈ বাদাম, বুট, তাৰপিছত তিল, চাউল এইবিলাক ভাজি এইবিলাক দি বনোৱা হয়, ৰঞ্জনা বুলি কয়। এইটো মানে মূৰ্তি বিসৰ্জন দি অহাৰ পিছত খাব লাগে। তো সেইটোৱে চবকে দি আছোঁ। তো ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। মই জানো সিমান এটা ভালকৈ মই বনাব পৰা নাই, তথাপি মই এইটো এটা মেমৰি ৰাখিবৰ কাৰণে বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়া মোৰো মানে ভিডিঅ' বনাই ভাল লাগিব। তেতিয়ালৈকে বাই বাই।